হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পূৰ্ণিমা মোৰ ইউটিউব চেনেল বৰ্ণিল লাইফষ্টাইলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই আকৌ এটা জলপানৰ ৰেচিপি লৈ আহিছোঁ, বৰা চাউলৰ মিঠা জলপান। তাৰ বাবে বৰা চাউল লৈছোঁ 1.5 কাপ, গুৰ লৈছোঁ আধা কাপ আৰু দুটামান খিচমিচ, দুটামান বাদাম, সেই 2 খিলা তেজপাত, এটা ইলাইচি। এয়া চাউলখিনি মই 3 ঘণ্টা তিয়াই থৈ দিছিলোঁ। তাৰপাছতে এতিয়া চাউলখিনি উঠাই লৈছোঁ। আৰু আপোনালোকেতো বনাই খাইছেই চাগে, নহয় জানো? আৰু যিসকলে বনাই খোৱা নাই একবাৰ ট্ৰাই কৰি চাব। অতি সহজ ৰেচিপি, অতি সহজ জলপানবিধ বনাবলৈ আৰু খুব কম সময়তে হৈ যায়। তেতিয়াহ'লে আহক চাওঁ। এয়া মই কেৰাহী এখনত ৰিফাইন তেল দি লৈছোঁ। ৰিফাইন তেলত ট'টেলি আপোনালোকে ঘিউ দিব পাৰে। মোৰ কাষত ওচৰত ঘিউ নাই পেলাই ৰিফাইন তেল দিলোঁ। তাৰপিছতে তেলতে তেজপাত 2 খিলা ফালি দি দিছোঁ। এটা ডাঙৰ ইলাইচিটো মই ফালি দিছোঁ। আৰু ইয়াতে বাদামকেইটা আৰু খিচমিচকেইটা দি পেলাই ভাজি ল'ম অলপ। ভাজাৰ পিছতে যিখিনি চাউল মই উঠাই ৰাখিছিলোঁ, বৰা চাউল তিয়াই থোৱা, সেই চাউলখিনি দি দিম। এয়া মই পানীৰ পৰা উঠাই থোৱা চাউলখিনিও দি দিলোঁ। তাৰপাছতে এতিয়া ধুনীয়াকৈ ভাজি থাকিম, কোনো পানী নিদিওঁ আৰু এনেকেদৰে ভাজি থাকিম যেতিয়ালৈকে বৰা চাউলখিনি আঠা হৈ নুঠে। যেতিয়া অলপ সিজা নিচিনা আঠা হৈ আহিব, তেতিয়া গুৰখিনি দি দিম আৰু ইয়াত। এনেদৰে কোনে কোনে খাইছে কমেণ্ট কৰি জনাব। ভাল লাগে নহয়নে এনেদৰে খাই কেতিয়াবা। তাৰপাছতে যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো অল কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পাব, নহয়নে? আৰু যিসকলে আগৰ পৰা ছাপোৰ্ট কৰি আহিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। এয়া মোৰ চাউলখিনি আঠা আঠা হৈ গৈছে আৰু তাৰপাছতে ইয়াতে এতিয়া কাটি লোৱা গুৰখিনি দি দিছোঁ। গুৰ আপোনালোকে অলপ বেছিও দিব পাৰে। মই ইমান মিঠা নাখাওঁ, সেইটো বাবে মিঠাটো কমকৈ দিছোঁ। মানে মিঠাটো অলপ কমেই হৈছে মোৰ জোখত। মানে মোৰ হাজবেণ্ডে মিঠা আকৌ গুৰ লৈ পেলাই খাইছে যে, সেইবাবে কৈছোঁ। কিন্তু মোৰ বাবে মিঠা ঠিকেই আছে, কাৰণ চবৰেতো একেই নহয় জানো? তেতিয়াহ'লে এয়া এনেকৈ মিলাই থাকিম আৰু যেতিয়ালৈকে ধুনীয়াকৈ চাউলখিনিৰ লগত গুৰখিনি মিক্স হৈ ৰঙা হৈ আহিব। তাৰপাছতে কম পৰিমাণত পানী অলপমান দি পেলাই সিজাই চাম। যদি নিসিজে তেতিয়াহ'লে আকৌ অলপ পানী দি পেলাই গাপ দি পেলাই সুন্দৰকৈ গাপ দি সিজাব পৰা হয়। এয়া মোৰ এইখিনি অলৰেডি গুৰে আৰু চাউলেটো লগ হৈ গৈছে। এতিয়া অলপমান পানী দি পেলাই সিজাই চাম। যদি সেয়াই নহয় আকৌ নেক্সটবাৰ অলপ পানী দিম। এয়া মই কম জোখত পানী দি লৈছোঁ। তাৰপিছতে এনেকৈ অলপ দেৰি মিলাই থাকিম। আৰু যদি নিসিজে তেতিয়া আৰু অলপ পানী দিব পৰা হ'ব, কিন্তু একেবাৰে পানীখিনি নিদিব, কাৰণ আমাৰ চাউলখিনি ভিজাই ৰখা চাউল, অলৰেডি চাউলখিনি কোমল হৈ আছে। একেবাৰে যদি পানীখিনি দি দিয়া হয় জলপানবিধ বেছি পেনপেনীয়া হ'ব পাৰে, নহয় জানো? সেয়া মই অলপ পানী দি সিজাই ল'লোঁ। কিন্তু মোৰ জলপানখিনি অলপ টান নিচিনাই হৈ আছে। মই আকৌ অলপ পানী দি পেলাই এনেকৈ ঢাকনা দি ৰাখি দিম।
এতিয়া মই ঢাকোন দি উঠাই চাইছোঁ, অলৰেডি মোৰ পানীখিনি ধুনীয়াকৈ শুকাই গৈছে আৰু জলপানখিনিও ধুনীয়াকৈ সিজি গৈছে। এয়া মোৰ বৰা চাউলৰ মিঠা জলপান ৰেডি। এয়া মোৰ বেটা আৰু মোৰ কাৰণে সুন্দৰকৈ সজাই লৈছোঁ। তেতিয়াহ'লে আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।